নমস্কাৰ সমূহ দৰ্শক বন্ধু বান্ধৱীক মোৰ ৰিয়েলিটি ট্ৰুথ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। 4500 LPUPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোৱাকালিৰ প্ৰথম দিনা শেষ পৰিছে। আজি দ্বিতীয় দিন আৰম্ভ। এতিয়া বহুত NISৰ বন্ধু বান্ধৱীয়ে এটা কথা জানিব বিচাৰিছিল যে NISৰ প্ৰাৰ্থীসকলৰ পৰা যোৱাকালি ডকুমেণ্ট ভেৰিফিকেশ্যনত কি কি কাগজ পাতি বিচাৰিছে, আৰু সেয়ে মই যোৱাকালি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কি কি ডকুমেণ্ট বিচাৰিছে তাৰ ইনফৰ্মেশ্যন মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ। সেয়েহে ভিডিঅ'টি আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া যোৱাকালি যিটো ইনফৰ্মেশ্যন পালোঁ, এতিয়া আপোনালোকে এই স্ক্ৰীণত দেখিছে ডকুমেণ্ট চেকলিষ্ট ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। এই যিটো কপি, এই কপিটো এনেকুৱা কপি দুটা সেই যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি ৰুহিকা আছাম এগ্ৰিকালচাৰ যিটো ইউনিভাৰ্চিটি, তাৰ ভেৰিফিকেশ্যনৰ কাৰণে তাতে এনেকুৱা দুটা কপি আঁৰি থোৱা আছে। কিন্তু আমি যোৱাবাৰ যি 5500 ডকুমেণ্ট ভেৰিফিকেশ্যনত যেতিয়া আমি গৈছিলোঁ, তাত আমি দেখা পাইছিলোঁ NISৰ বাবেও NIS কেণ্ডিডেটসকলৰ কাৰণে কি কি ডকুমেণ্ট লাগিব, তাত কিন্তু ধুনীয়াকৈ তাত এনেকুৱাকৈ দুটা কপি তাতো আঁৰি থোৱা আছিলে আৰু ভিতৰতো আঁৰি থোৱা আছিলে। এতিয়া এই কপিকেইটা চাবলৈ গ'লে NISৰ পৰা কৰা DLED প্ৰাৰ্থী কিন্তু হ'ব নোৱাৰে, কাৰণ ইয়াতে চাওক, 1 নম্বৰত লিখা আছে প্ৰিণ্ট আউট অফ অনলাইন এপ্লিকেশ্যন একনলেজমেণ্ট ফ্ৰম এপ্লাইড পোষ্ট। এইটো একনলেজমেণ্ট কপিটো বিচাৰিছে, যিটো অনলাইন কৰোঁতে আমি পাইছিলোঁ। 2 নম্বৰতে আছে SSLC ক্লাছ 10 এডমিট, যিখন এডমিট কাৰ্ড মেট্ৰিক পৰীক্ষা দিওঁতে সেই এডমিট কাৰ্ডখন বিচাৰিছে। 3 নম্বৰতে SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অৰিজিনেল, এইটো মাৰ্কশ্বিট চাৰ্টিফিকেট বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী। আৰু 4 নম্বৰতে গ্ৰেজুৱেট মাৰ্কশ্বিট চাৰ্টিফিকেট বিচাৰিছে যিসকলে UPত এপ্লাই কৰিছিলে। আৰু 5 নম্বৰতে উল্লেখ কৰিছে যে DLED মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু যিসকলে UPত এপ্লাই কৰিছে তেওঁলোকে BEd মাৰ্কশ্বিট চাৰ্টিফিকেট বিচাৰিছে। 6 নম্বৰতে ATET বা CTET যিসকলৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইটো বিচাৰিছে। 7 নম্বৰতে ভেলিড ফটো আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ নাইবা ভোটাৰ ID যিকোনো এটা। 8 নম্বৰতে কাষ্ট চাৰ্টিফিকেট, গোটেইকেইটা অৰিজিনেল বিচাৰিছে। এতিয়া সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ এটা সন্দেহ হৈছে, কাৰণ এতিয়াও আমি এটা কথা গম পাই আছোঁ, যিহেতুকে আমি যিমান দূৰ দেখিছোঁ বহু কাট অফে কভাৰ কৰা বহু NIS প্ৰাৰ্থী কিন্তু ভেৰিফিকেশ্যনত মাতা নাই। আমি আশা কৰিছোঁ যিহেতুকে আৰু এখন ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টখনে প্ৰকাশ পালে, আৰু যিহেতুকে 30 তাৰিখে ছেকেণ্ড ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আৰু এখন যিহেতু প্ৰকাশ পাব, তাত নিশ্চয় হয়তো NISৰ প্ৰাৰ্থীসকলৰ যিসকলৰ কাট অফ কভাৰ কৰে তেওঁলোকৰ হয়তো নাম আহিব। আৰু যদি অহা কাইলৈও যদি হাই কাট অফ থকা NISৰ প্ৰাৰ্থীসকলৰ যদি কিবা কাৰণত নাম নাহে, তেতিয়াহ'লে আমি জানিব খাটাং হৈ যাম যে এইবাৰ 4500ত DE ফালৰ পৰা বা শিক্ষা বিভাগে NISৰ প্ৰাৰ্থীসকলক নিযুক্তিৰ প্ৰক্ৰিয়াত হয়তো ভাগ ল'বলৈ দিব বিচৰা নাই। তেনেকুৱা হ'লে কিন্তু NIS প্ৰাৰ্থীসকলে কোনো কাৰণত মানি নল'ব। আৰু কোনোবা সন্মানীয় NIS প্ৰাৰ্থীয়ে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছে, আপোনালোকৰ পৰা কি বিচাৰিছে অনুগ্ৰহ কৰি আপুনি কমেণ্ট এটা কৰি জনালে ভাল পাম। বাকী যোৱাকালি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ হৈ যোৱা আপডেট এইখিনি আছিলে, আৰু যদি কিবা আপডেট পাওঁ মই মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাম। সেয়ে মোৰ চেনেলটো আপোনালোকে চাই থাকিব, আৰু ভিডিঅ'টি শেষলৈকে যিসকল বন্ধু বান্ধৱে চালে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। ভিডিঅ'টি এইখিনিতে সামৰি মাৰিছোঁ। সকলোকে ধন্যবাদ।